আজি যাব ওলাইছোঁ ডেজাৰ্ট চাফাৰী। দেউতা ৰেডি হৈ গৈছে আৰু ইয়াতে মা একদম ৰেডি। আমি অনলাইন বুকিং কৰিছিলোঁ ডেজাৰ্ট চাফাৰীৰ বাবে। পাৰ হেড 100 দিৰহামকৈ পৰিছিলে। 100 দিৰহামত অহা যোৱা গোটেইখিনি তেওঁলোকৰ গাড়ী দিয়ে কৰে, চ' এইটো বহুত ভাল হয়। ইমান বতাহ ইয়াতে। আমাক ইয়াতে দুটা ডেষ্টিনেশ্যনত লৈ আহে। প্ৰথম ডেষ্টিনেশ্যনত আমাক আনি চাহ পানী এইবোৰ দি উঠিলে, তাৰপিছত আমাক টাৰ্বান দেখাই দিলে। কাৰোবাক লাগিলে টাৰ্বান বান্ধি ল'ব পাৰে। আমাৰ মা দেউতাই বান্ধি ল'লে ধুনীয়াকৈ। মই ডেজাৰ্ট চাফাৰীত আগতেও আহিছোঁ, যিহেতু মই ভিডিঅ' দিছিলোঁ, সেইবাবে এইবাৰ হাজবেণ্ড অহা নাই। মই মা দেউতাক ফুৰাম বুলি, মই যিহেতু চিনিয়ে পাওঁ জেগাখিনি, মই লৈ আহিছোঁ, মই ফুৰাম বুলি। আৰু এইটো ডেষ্টিনেশ্যনত আধা ঘণ্টামান ৰাখি আমাক এতিয়া মেইন ডেষ্টিনেশ্যনলৈকে লৈ যাবলৈ ৰেডি হৈছে। আৰু ইয়াতে আমাৰ বাবে ৰৈ আছে লেণ্ড ক্ৰুইজাৰ। আমাক লেণ্ড ক্ৰুইজাৰ দিয়ে লৈ যাব আমাৰ ডেষ্টিনেশ্যনলৈকে। চেণ্ড ডিউনৰ মাজে মাজে লৈ যাব। এই এক্সপিৰিয়েঞ্চটো বিৰাটেই বেছি ধুনীয়া হয়, বিৰাট ধুনীয়া। Get a rare look into Ethiopian art through works by Hannah Al-Kamzer. Casablanca Art School reimagined the sharjahart.org. Get Ramadan together every So tell me what got in পালোঁ। কেনেকুৱা লাগিছে মা? বহুত ধুনীয়া। আৰু এনেকৈ আমি আহি পালোঁ আমাৰ ডেষ্টিনেশ্যন। ইমান ধুনীয়া আছিলে এক্সপিৰিয়েঞ্চটো, আৰু মা দেউতাই বিৰাট বেছি ভাল পাইছে, সেইবাবে মোৰ আৰু ভাল লাগি গ'ল মনটো। আৰু এতিয়া কেমেল ৰাইডিঙৰ বাবে লাইনত আছে মা দেউতা। মই বহুতবাৰ বুজাইছোঁ যে নালাগে কৰিব, কাৰণ মোৰ বিৰাট ভয় লাগে, ইমান ওখ, বিৰাট ভয় লাগে। আৰু কিন্তু মা দেউতাই নুশুনে, কেমেল ৰাইডিং কৰিবই বোলে। ঠিক আছে, ভালকৈ উঠিবা, ধৰি থাকিবা। পাৰিছা পাৰিছা? কেমেল ৰাইডিং এইবোৰ কৰি উঠি আমাৰ বিৰাট ভোক লাগি গৈছিলে। চ' ইয়াতে স্নেক্স দি আছিলে, ইয়াতে চাহ, কফি আৰু মিঠাই আৰু কিবা কিবি আছিলে বহুত, এইবোৰ আমি খাই ল'লোঁ। খাই মেলি এতিয়া ভাবিলোঁ কি অলপমান ফটো ক্লিক কৰি লওঁ, কাৰণ অকণমান পিছতে আন্ধাৰ হৈ যাব ইয়াতে। চ' এতিয়া আমি ধুনীয়াকৈ গোটেইখিনি জেগা মা দেউতাৰ লগত ফুৰিলোঁ আৰু জেগাবোৰ চালোঁ আৰু ধুনীয়া ধুনীয়া ফটো উঠিলোঁ। ইপিনে ৰাতিৰ খানাৰ বাবে যোগাৰ চলি আছিলে, যিহেতু ডিনাৰ পাৰ্টি হয় ৰাতি, সেইবাবে ইয়াতে ভেৰাইটিজ অফ কাটলেটছ, পকৰাছ আৰু কাবাবছ দি আছিলে, যাৰ যিমান মন খাব পাৰে। আৰু চাহ লৈ টেবল আছিলে, আৰু মোক ইয়াৰে কিবা কিবি লৈ ল'লোঁ খাবলৈ। আৰু এইখিনি আমাৰ ছিটিং এৰিয়া, ইয়াতে আমি লৈ লৈছোঁ খানাখিনি লৈ। ইয়াতে ক'ল্ড ড্ৰিংকছ ল'ব পাৰে, চাহ ল'ব পাৰে, যি মন ল'ব পাৰে, আৰু চব এভেইলেবল হয়। আৰু ইভিনিং হৈ আহিছে, মানে ইয়াৰে শ্ব'বিলাক ষ্টাৰ্ট হৈ আহিছে। আৰু মা আৰু মই মেহেন্দিও আঁকি আহিলোঁ। ইয়াতে পেকেজৰ ভিতৰত এইটো ইনক্লুড হৈ আছিলে। আৰু ইয়াতে টেনুৰা ডেন্সৰ লগে লগে ডিনাৰো ষ্টাৰ্ট হৈ গৈছিলে। বাট আমাৰ কাবাব খাই ইমান পেটটো ভৰি গৈছিলে, একো খাবই নোৱাৰিলোঁ। তথাপিও আমি লৈছোঁ, কাৰণ ইয়াৰে খানাটো বেলেগ হয়। এৰেবিক ব্ৰেড আছিলে, হাম্মাছ আছিলে, বিৰিয়ানী আছিলে, কাবাব আছিলে, এগেইন নুডলছ আছিলে, আৰু ইয়াৰে মিঠাই আছিলে, ক্ষীৰ আছিলে, আৰু অবভিয়াছলি ফ্ৰুটছটো থাকিবই, ইয়াতে ফ্ৰুটছ আছিলে। আৰু ডিনাৰৰ লগে লগে আমাৰ এতিয়া শ্ব' শেষ হ'ব হ'ল, আৰু আমাৰ গাড়ীখন এগেইন বাহিৰত ৰখি আছে, আমাক আকৌ ৰুমলৈকে ড্ৰপ কৰি দিব।
চ' আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ কেনেকুৱা লাগিলে জনাব আৰু নেক্সট আমি আৰু ধুনীয়া ধুনীয়া ডেষ্টিনেশ্যন যাম মা দেউতাৰ লগত সেইটো দেখাই থাকিম আপোনালোকে ছাবস্ক্ৰাইব কৰিব যদি ভাল পায় থেংক ইউ বাই বাই